শুনক আজিকালি মানুহ খুব সজাগ আজিকালি মানুহ সজাগ হা আপুনি যদি চাব যায় এম জি কে ভানু আৰু পল্লৱ মান কোনোবা যোগ্যতা চাব যায় যোগ্য কোন বেছি এম জি কে ভানু চবে জানে ৰিটায়াৰ আই এছ অফিচাৰ আৰু 15 বছৰ কাম কৰিছে ইয়াত ছেক্ৰেটেৰী যি শিক্ষিত মানুহ সজাগ মানুহ সেইবিলাক এম জি ঘৰত এনেই ভোট দিব আজিকালি মানুহ নিশ্চয় বহুত সজাগে থাকে ন তাৰপিছত এনেও তাত কংগ্ৰেছে বঁটা এটা বলি আছে কাৰণ যিবিলাক মানে খিলঞ্জীয়া মানুহ চি এ বি নাগৰিক সংশোধনী বিলৰ প্ৰতি এইটো কি বুলি কয় ইহঁতে বাতিল বিচাৰেতো আমাৰ তেজপুৰ সমষ্টিৰ গোটেই 4.5 লাখ আছে অসমীয়া ভোট মানে ষ্টুডেণ্টে ভোট তাৰ পৰা যদি আমাৰ 3 লাখমান পলিং হয় অলমষ্ট 1.5 লাখমান মানুহ চব পাই যাব মানুহ এম জি কিমান পাই যাব 1.5 লাখ ভোট পাব 1.5 লাখ ভোটৰ ডিফাৰেঞ্চত জিকিব 1.5 লাখ ভোট তেওঁ নিজে পাব তৃতীয় মানে আছে ভোট পাব তৃতীয় এটা ডাঙৰ ফেক্টৰ কিমান ভোটত আপোনাক মই খবৰ কৰিছোঁ কিমান জয়ী পিছৰ কথা মই এটা এষ্টিমেট কৈছোঁ আৰু নেপালী ভোট আছে 1,70,000 মান এইবাৰ নেপালী ভোট যিয়ে মানে বিতৰ্ক হৈছে আমাৰ এইটো আলোচনা কৰি জনসম্ভৱ মানে বিজয় নিদিয়ে নেপালী ভোটৰ বহুত ষড়যন্ত্ৰ সেই ভানু পাব আৰু মাইনৰিটি ভোটটো জানে এইটোতো মানে কংগ্ৰেছ এতিয়া সবচে গুৰুত্বপূৰ্ণ কথা হ'ল কি অলপতে আপোনাৰ দেখা পাইছে যে কেবক লৈ সমগ্ৰ উত্তৰ আন্দোলন হৈছে কংগ্ৰেছে বিৰোধিতা কৰিছে কংগ্ৰেছ বিৰোধিতা কৰাৰ কাৰণে কেবটো ৰাজ্যসভাত গৃহীত নহয় এতিয়া এতিয়া প্ৰভাৱ পৰিছে খিলঞ্জীয়া মানুহ মানে 80% মানুহে বিচাৰিছে কেবটো মানে ৰাজ্যসভাত গৃহীত নহওক আৰু এইটোৱে তাৰ প্ৰভাৱ পৰিছে তাৰ প্ৰভাৱ পৰাৰ কাৰণে মোটামুটি আধা মানুহ 50% মানুহ খিলঞ্জীয়া মানুহ আছে যদি আমি আমাৰ লোকেল লেংগুৱেজত 50% কংগ্ৰেছে ভোট দিব আমাৰ যে তেজপুৰ সমষ্টিত 4.5 লাখ খিলঞ্জীয়া মানুহ তাৰ ভিতৰত পুল হয় ধৰিলোঁ 3 লাখ পুল হ'ল কমেই ধৰিলোঁ 3 লাখ যদি 1.5 লাখ ভোটটো ভানুৰ পৰা সম্ভাৱনা অধিক মাইনৰিটি কংগ্ৰেছটো আমি যোৱাবাৰ মই ধাৰা একমাত্ৰ মানুহে ইউ ডি এফ প্ৰত্যেকটো সমষ্টিত ইউ ডি এফ আছিল আমি বিশ্বাস কৰিব নোৱাৰে নগাঁও সমষ্টিত ইউ ডি এফ অধিক তেনে সমষ্টি আছিল যেনেকৈ ধুবুৰী কওক বৰপেটা কওক ক'ব বিচাৰিছোঁ তেজপুৰ সমষ্টিটো ইউ ডি এফ আছিল বহুতো সমষ্টিত আমি পৰাজয় বৰণ কৰিছিলোঁ একমাত্ৰ ইউ ডি এফ এইবাৰ ইউ ডি এফ নাই এইবাৰ ভাষাত আমাৰ বহুত শক্তি বহুত শক্তিশালী